অসম এতিয়া অসম হৈ থকা নাই। আপুনি যদি অসমত থাকিব বিচাৰিছে তেন্তে আপুনি দালাল হ'ব লাগিব, হয়তো আপুনি মিছা কোৱা কথা মানুহ হ'ব লাগিব, আৰু আপুনি মাৰ্ডাৰাৰ হ'ব লাগিব বা ৰেপিষ্ট হ'ব লাগিব। আমাৰ অসমখনত এতিয়া এইটোৱে চিটুৱেশ্যন চলি আছে। গতিকে আপুনি ভাল মানুহ হৈ আমাৰ অসমত লাভ নাই। যদি আপুনি দালাল, তেন্তে আপুনি এইখন অসমত আপুনি সুৰক্ষিত। যদি আপুনি এজন মাৰ্ডাৰাৰ, তেন্তে আপুনি এইখন অসমত সুৰক্ষিত। আৰু যদি আপুনি এজন ৰেপিষ্ট, তেন্তে আপুনি এইখন অসমত সুৰক্ষিত। কাৰণ কেলৈ এইখন চৰকাৰত এইটোৱে দিন চলি আছে। আৰু চবতকৈ লাজনীয় বিষয় এইটো যে আমাৰ অসমীয়া মানুহে যদি আজি আমাৰ নিজৰ কিবা এটা দুখ লৈ বা আমাৰ কিবা এটা বিপদ লৈ যদি আপুনি যে আৰক্ষী প্ৰশাসনৰ ওচৰত আপুনি যদি সহায় বিচাৰি যায়, আপোনাৰ কেছটো ছল্ভ হ'ব। কিন্তু কেতিয়া ছল্ভ হ'ব? যেতিয়া সকলো এভিডেঞ্চ লুকুৱা দিয়ে আৰু সকলো এভিডেঞ্চ আপোনাৰ নষ্ট কৰি দিয়ে, তাৰপিছত আপোনাৰ কেছটো ছল্ভ হ'ব। তেতিয়া আপোনাক ক'ব যে এইটোত কোনো মেটাৰে নাই। এয়াই আমাৰ অসমীয়াৰ জীৱন। লাজ পাইছনে অসমীয়াহঁত? নে আৰু কিবা হ'বলৈ বাকী আছে? কি ক'ম আৰু, ক'বলৈ একো ভাষা নাই। কিন্তু যি হৈ আছে মুঠতে আমি মনে মনে চাই যাম। আৰু এসময়ত যেতিয়া মোৰ মুখৰ আগত থকা মানুহে যেতিয়া কান্দিব, তেতিয়া মই তেওঁলোকক কি এনচাৰ দিব লাগে বা কি উত্তৰ দিব লাগে মই ভালকৈ দিম, আৰু গালে মুখে শুধাই দিম। সিমানটোৱে কথা।